হেল্ল' বন্ধু বান্ধৱীসকল, গুড মৰ্ণিং। মনোজ বৰ্মনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই যাবলৈ ওলাইছোঁ গুৱাহাটী, পাঠশালাৰ পৰা গুৱাহাটী যাম। আপোনালোকে ৰাতিপুৱাই আহিছোঁ বিকুৰ লগত ওলাই, মোৰ লগত কাম কৰে সি নাযায়, পাঠশালাত মোক থৈ আহিব। গতিকে মোক এইখিনি ড্ৰাইভ কৰি দিছে। চাওকচোন, আপোনালোকৰ আগতো ভিউটো শ্বেয়াৰ কৰিছোঁ। কি ধুনীয়া ভিউ, ৰাস্তাটো নতুনকৈ বনাইছে, ভাল লাগে, বঢ়িয়া চিধা ৰাস্তা, সুন্দৰ পৰিৱেশ। চাওক আপোনালোকে ৰাস্তাটো। ভিডিওটো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব। ধুনীয়া পৰিৱেশ ৰাতিপুৱাই। এইখিনি হৈছে পাঠশালাৰ মেইন টাউন। এইফালে এটা ৰাস্তা সোমাই গৈছে, এইফালে চিধা পাঠশালাৰ ফালে গৈছে। এইফালে ষ্টেচনৰ ফালে, এইফালেও যাব পাৰি বহু দূৰলৈকে। আৰু এইফালে আমি ষ্টেচন, আমাৰ টাৰ্গেট, আমি আহি পালোঁ এতিয়া। ষ্টেচন পামেই আৰু অলপমান আছে, চাই লওক আপোনালোকে। এই চব গাইজ পামে আমি আৰু, ষ্টেচন অকণমান আছে, ফাইনেলি ষ্টেচন পামেই আৰু। পাঠশালা ষ্টেচন চাই লওক আপোনালোকেও, ভাল লাগে, সৰু ষ্টেচন, একদম ধুনীয়া। এই পাই গ'লোঁ চব পাঠশালা ষ্টেচন। পাঠশালা ষ্টেচন পাই গ'লোঁ। এতিয়া মোৰ বাইকখন ধুনীয়াকৈ থৈ সহযোগ দিয়াৰ বাবে এইকেইদিনত ফাইনেলি আমি শৰাইঘাট ব্ৰিজৰ ওপৰত চাই লওক আপোনালোকে। এইটো শৰাইঘাট ব্ৰিজ, ব্ৰহ্মপুত্ৰৰ ওপৰত শৰাইঘাটৰ বৃহৎ দলং, একদম সৰহৰে চাই লওক আপোনালোকে। ট্ৰেইন, এই ব্ৰহ্মপুত্ৰ, একদম ব্ৰহ্মপুত্ৰৰ ওপৰত শৰাইঘাট, তাৰে ওপৰত ট্ৰেইনত আমি
এই ফাইনেলি পাই গ'লোঁ পৰেশ বৰ্মনৰ ঘৰ। চিৰিটো চাওক না, কি ধুনীয়া ফুল ৰোৱা আছে, একদম ধুনীয়া ওপৰলৈকে এনেকৈ ফুল ৰোৱা আছে, একদম ওপৰৰ পৰা আৰু ধুনীয়া গুৱাহাটীৰ ভিউ চাব পাৰি। ভাল লাগে ৰুমটো তাত, সৰু ৰুম, একদম ধুনীয়া পৰিৱেশ। চাওক আপোনালোকে ৰাস্তাটো, গুৱাহাটীৰ মানুহ, ধনী মানুহ, ফুলৰ প্ৰতি বহুত যতন। এই ফাইনেলি পৰেশৰ ৰুম পাই গ'লোঁ। এইটো পৰেশৰ ৰুম। এইফালে চব ফুলনিবিলাক একদম ধুনীয়া ফুল ফুলি আছে। ফুল চাই আপোনালোকৰ কেনে লাগে কমেণ্ট কৰি জনাব। মোৰ কিন্তু বহুত ভাল লাগে। চাওক আপোনালোকে।